শুভেচ্ছা থাকিল গতিকে আমি পলম নকৰোঁ সকলোৱে এটা হেণ্ডশেক দি পেলাই তেওঁলোকক খেলপথাৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনালোঁ আফ্ৰিদি আহমেদ আৰু মৃগাংক দাস তেখেতক পুৰস্কাৰ দি আগবঢ়াব আমাৰ সূৰ্য দাসদাক আমি অনুৰোধ জনাইছোঁ সকলোৱে ধন্যবাদ চাৰ্টিফিকেট মেডেল হ'ব Dia ekelage di. And it's been so long since I've seen a face. My eyes are shut, but I can see ধন্যবাদ the void between সকলোৱে হাত চাপৰি এয়া লমিঅ বাসা and স্নেহাশিস দত্ত ফাইনালিষ্ট I'm running out of air. Calling out Mayday. আৰু নগৰচাৰিবাসী ৰাইজক মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি 2012 চনৰ পৰা আমি খেলখন আয়োজন কৰি আহিছিলোঁ আৰু প্ৰতি বছৰে নগৰচাৰিবাসী ৰাইজে আমাক যথেষ্ট মৰম চেনেহ আৰু আশীৰ্বাদ কৰে আৰু সহায় সহযোগ আগবঢ়ায় সেইদৰে আমাৰ এই বছৰো আমাক COVID-19ত এবছৰ ব্ৰেক কৰিছিলে তাৰপিছৰ পৰা গতিকে এতিয়া আমি আকৌ এই বছৰ ধুনীয়াকৈ কৰিছোঁ আৰু যথেষ্ট সহায় সহযোগ আগবঢ়াইছে আৰু খেলুৱৈসকলেও খুব আনন্দৰে উৎসাহেৰে যোগদান কৰি পেলাই খেলখন খুব ধুনীয়াকৈ পাৰ কৰি দিছে তাৰ কাৰণে মই খেলুৱৈসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যথেষ্ট খেলুৱৈ আহিছিলে প্ৰায় 40টামান টীম হৈছিলে আমাৰ তাৰে ভিতৰত এতিয়া আজি ফাইনেল খেলখনত মৰিয়ানী আৰু সূৰ্যৰ মাজত হৈছিলে তাৰ ভিতৰত মৰিয়ানী বিজয়ী হৈছে আৰু সূৰ্যৰে ৰাণাৰ্ছ আপ ট্ৰফি নিছে গতিকে দুইটা দললৈকে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই উদযাপন সমিতিৰ মুখ্য হিচাপে আমাৰ ইকবাল আছিলে এয়াও চিনাকি কৰি দিছোঁ দিদুল আৰু আমাৰ ছেক্ৰেটেৰী আছিলে আমাৰ ইকবাল আৰু ইমদাদ আৰু মই আছিলোঁ আৰু মোৰ লগত আমাৰ চিটি ভাই আহে অকণমান ফ্ৰণ্টত আহোঁতে আমি ফাৰ্ষ্ট পুৰস্কাৰটো আমাৰ দেৱাশীষ গগৈ সোঁৱৰণী তেখেতৰ পিতৃয়ে দেৱজিৎ গগৈ ছাৰে প্ৰদান কৰিছে সেই ফাৰ্ষ্ট ট্ৰফিটোত তেওঁ ট্ৰফিটো দিছে লগতে 5,000 সেইটো প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰটো আমাৰ দেওপাৰ গাঁৱৰে চামাদ হাজৰিকা মোৰ লগৰ হয় তেওঁ ইয়াত নাথাকে তেওঁ হায়দৰাবাদত থাকে তেওঁৰ পিতৃ মাতৃৰ নামত ট্ৰফি দিছে 3,000 ট্ৰফি আৰু থাৰ্ড পুৰস্কাৰটো আমি ঘোষণা কৰা নাছিলোঁ তথাপিতো ল'ৰা খেলুৱৈসকলক আমি উৎসাহ যোগাবৰ কাৰণে থাৰ্ড পুৰস্কাৰটো ন্যূনতম এটা মাচুল আৰু চাৰ্টিফিকেট মেডেলসহ সেইখিনি আমি প্ৰদান কৰিছোঁ মই ধন্যবাদ জনাইছোঁ বহুত ধুনীয়া এখন খেল পাতিছে বহুত কষ্ট কৰিছে চব মেম্বাৰবিলাকে আৰু ছিষ্টেমেটিকলি ধুনীয়া খেল এখন খেলিব পাৰিছোঁ আমি আৰু আমাৰ চবে ভালকৈ খেলিছে আমাৰ অপনিয়ন যোনে আছিলে সিহঁতে বহুত ধুনীয়া খেলিছে আৰু বাকী সেইটোৱে মই চবক ধন্যবাদ জনাব বিচাৰিছোঁ যিমান সন্মান পালোঁ আমি ইয়াতে নেক্সট টাইম ইয়াতে পাতিলে আমি নিশ্চয় অংশগ্ৰহণ কৰিবলৈ আহিম আমাকে আপোনাৰ সেইখন খেলি ভালেই লাগিল আৰু যথেষ্ট চেষ্টা কৰিছিলোঁ সেইখন জিকা তো পইণ্টত ধৰি লওক তেওঁলোকেও ভাল খেলিলে আমাতকৈ অলপ বেছি ভাল খেলিলে কাৰণে তেওঁলোক জয়ী হ'ল আৰু কমিটিখন যথেষ্ট ভালেই লাগিলে কমিটিৰ লগত কমিটিখন যাতে অহা বছৰ আৰু এনেকুৱা খেল এখন আকৌ পাওঁ আমি তাৰে কাম কৰিম